মই সদায় ঘৰত খাই দিওঁ ঐ তুমি নাচনি এতিয়া কাষলৈ অকমান মৰম কৰো ময়ো বিচাৰিছো গনি গোলাপ ঐ মৰমে জানানে নিবিচাৰে জাতিকো তোমাকে লগত লৈ পৰাই গুচি যাম তোমাকে লগত লৈ পৰাই গুচি যাম তুমি নাচনি এতিয়া যে গাভৰু মই আহাচ কাষলৈ অকমান মৰম কৰো ময়ো বিচাৰিছো সুগন্ধি গোলাপ ঐ মৰমে জানানে নিবিচাৰে জাতিকো হ'ব আপোনালোকৰ মাজত আজি 15-20 দিনৰ পৰা আমি তেওঁৰ নিজৰ বহু ব্যস্ততাৰ মাজৰ পৰা মোৰ এটা ফোনত তেওঁ সকলো কাৰণ তেওঁ আমি বিহু বুলি ক'লে আমি চবেই জানো যে মণিকাঞ্চন বাইদেউ বৰ ব্যস্ত থাকে